নমস্কাৰ সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ জনাইছোঁ স্বাগতম। লগতে আপোনালোক সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। মই ওলাইছোঁ ঘৰ যাবলৈ। আজি হৈছে শনিবাৰ। যোৱাকালি যোৱা কথা আছিলে, কিন্তু মোৰ গাড়ী নাপালোঁ, সেইকাৰণে আজি ৰাতিপুৱাই ওলাইছোঁ। বাহিৰত বহুত বেছি কুঁৱলী আৰু বহুত ঠাণ্ডা, তথাপিও আহিলোঁ কিয়নো মোৰ মিনি ব্লগত কৈছোঁৱেই মোৰ বাছ আৰু অকণমান লেটকৈহে আছে, সেইকাৰণে মই ৰখি নাথাকিলোঁ। ৰাতিপুৱা উঠি গুচি আহিলোঁ আৰু এতিয়া মই খাব লৈছোঁ চাহ। আৰু ইমান বেছি ঠাণ্ডা, চাহ কাপ নাখালে যাবলৈ নোৱাৰিম আৰু ৰুমত বনাই খাবলৈ মোৰ ইচ্ছা নগ'ল। মই দৌৰাদৌৰিকৈ উঠি কিনে ওলাই মেলি আহিছোঁ, সেইকাৰণে ইয়াতে ধুনীয়াকৈ চাহ কাপ খাই ল'লোঁ। আৰু আপোনালোকে দেখিছে বহুত বেছি কুঁৱলী, আৰু কুঁৱলীটো যিমানেই দেৰি হৈ গৈ আছে বাঢ়ি গৈ আছে। আৰু এইফালে মোৰ বাছো আহি পালে আৰু ধুনীয়াকৈ বাছত উঠি মেলি ল'লোঁ। আৰু দেখিছেনে বাহিৰত পূৰা কুঁৱলী, খিৰিকীৰে একো দেখাই নাপায়। আৰু এনেকৈ ৰাতিপুৱা অহাটো অকণমান কমাব লাগিব এতিয়া, যিহেতু এতিয়া বহুত বেছি কুঁৱলী হয়। আৰু আহি পালোঁ। মই আহি পাই এইখিনিত মই বাছৰ পৰা নামি সদায় এই গছজোপা চাই গৈ আছিলোঁ যে ইয়াতে বগৰী লাগিলে মই খামেই, আৰু আজি সেইকাৰণে মই দুটা হ'লেও ছিঙি লৈছোঁ ইয়াৰ পৰা। ভালকৈ পকা নাছিলে। আৰু এতিয়া ঘৰত আহি কিনে মাহঁতে খুন্দি আছিলে পিঠাগুড়ি। তাৰপিছত মায়ে চাহ বনাবলৈ যোৱাৰ কাৰণে মই এনেই অকণমান লাগি দিছোঁ, আৰু হৈছে অলমষ্ট। মায়েতো চবখিনি কৰিছে পিঠাৰ কাৰণে, পিঠাগুড়ি খুন্দি আছে। আৰু লাঞ্চৰ কাৰণে মায়ে মোক অকণমান চব্জি কাটি দিব দিছে, আৰু মই ধুনীয়াকৈ ৰ'দত বহি মেলি এইখিনি কৰি আছোঁ। আৰু ৰ'দটো ইমানেই দেৰিকৈ ওলাইছে, বহুত বেছি ঠাণ্ডা পাইছোঁ, তথাপিও অকণমান ৰ'দত বহিলোঁ। আৰু এইফালে নাৰিকলখিনি কাটিব লাগিব নাৰিকলৰ চিৰাৰ কাৰণে, আৰু এইখিনি ফ্ৰিজত থোৱা আছিলে, সেইকাৰণে অকণমান গৰম পানী দি কিনে এইখিনি এনেকৈ তিয়াই থৈছোঁ যাতে ঠাণ্ডাটো গুচি যায়। আৰু ইমানেই ঠাণ্ডা চুব নোৱাৰি, আৰু এতিয়া ফ্ৰিজত থোৱা বস্তু চুলে হাতখনে ছিঙি যাব নিচিনা লাগি যায়, সেইকাৰণে এনেকৈ গৰম পানীত তিয়াই থৈ দিলোঁ। আৰু আজি লাঞ্চত খাবৰ কাৰণে মই এনেকৈ বনালোঁ চাটনি এখন, আৰু চিম্পলকৈ দালি ধনিয়া এনেকৈ দি কিনে এনেকৈ চাটনি এখন বনালোঁ। আৰু ভাল লাগে, মই বহুত বেছি ভাল পাওঁ এনেকৈ খাব। তাৰপিছত মাক অকণমান তিলখিনি বোলে এনেকৈ ভাজি দিব লাগে, সেইখিনি কৰিলোঁ। আৰু এতিয়া মা আৰু মই অকণমান পিঠা বনালোঁ, মায়ে বেছিখিনি বনাইছে, মই এনেই অকণমান বনাইছোঁ। আৰু মই ইমান বেছিকৈ নাজানো, মই আগৰ পৰা ইমান বনায়ো পোৱা নাই, এতিয়া মই অকণমান শিকিহে আছোঁ। যদিও যিখিনি কৰিছোঁ মোৰ সেইখিনি মই নিজেই ছেটিছফাইড, মই নিজে যিখিনি কৰিব পাৰিছোঁ সেইখিনি কৰিব পাৰিছোঁ বুলি মই ভাবোঁ। বাকী চাইজটোনো কি আৰু, এইটো যিখিনি কৰিছোঁ সেইখিনি, কাৰণ যিহেতু অভ্যাস কামটো যেতিয়া অভ্যাস কৰি গৈ থকা যায় তেতিয়াহে ভাল হয়। যিহেতু মই কৰি পোৱা নাই, সেইকাৰণে চাগে মোৰ ইমান এটা ভাল নহয়, তথাপিও এইখিনি বনালোঁ। আৰু বাকী মায়েও বনাই আছে, আৰু মাক দেখুৱাই নহ'ল কিয়নো মই এইফালে বনাই থাকিলোঁ, মই গেছত বনালোঁ আৰু মায়ে জুইত বনাই আছিলে, সেইকাৰণে মাক দেখুৱাব পৰা নগ'ল। আৰু কিবাকিবি কামত ব্যস্তই হৈ থাকিলোঁ ন, সেইটো কাৰণে এনেকৈ দেখাব পৰা নগ'ল। আৰু মোৰ পৰা টোপনি লাগি গ'ল, ৰাতিপুৱা উঠিও আহিলোঁ আৰু এনেকৈ কিবাকিবি কৰি থকা গৈছে। তাৰপিছত মোৰ কঁকালো বিষাই গ'ল, আৰু সেইকাৰণে মই অকণমান ৰেষ্ট ল'লোঁ। তাৰপিছত এতিয়া বনাব লাগিব, দেখিছেনে হামিয়াই আছোঁ পূৰা, ঠাণ্ডাও আৰু টোপনি। আৰু বনাব লাগিব, চিকেন অকণমান আনিছিলে দেউতাই, মোৰ কাৰণে আনি দিলে। আৰু তাৰপিছত সেইকাৰণে সেইখিনি বনাম বুলি লৈছোঁ। এনেইতো মই জুইত কেতিয়াও একো নবনাওঁ, বনাই পোৱা নাই, তথাপিও এতিয়া মায়ে ইয়াতে পিঠা পুৰিছিলে, জুইকুৰা ধুনীয়াকৈ আছিলে, মই ভাবিলোঁ ঠাণ্ডাত এনেই গেছত থকাতকৈ ইয়াতে অকণমান বনাই দিওঁ। মই কিন্তু জুইত আগতে এনেকৈ বনাই পোৱা নাই, গেছতেই বনাওঁ, তথাপিও মই ট্ৰাই কৰিলোঁ। এনেই চিম্পলকৈ অকণমান বনাইছোঁ, আৰু বেছি আনিও দিয়া নাই দেউতাই, যিহেতু মই অকলে খাম, সেইকাৰণে দেউতাই মোক কমকৈ অকণমান আনি দিছে। আৰু ঘৰত যিহেতু ইমান এটা নাখায় ব্ৰইলাৰ, সেইকাৰণে। আৰু হৈ গ'ল, এনেই চিম্পলকৈ বনালোঁ, আৰু লগতে আছিলে দালি। ঠিক আছে তেন্তে আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু যদিহে এনেকুৱা ভিডিঅ'বিলাক চাব বিচাৰে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিলৈ এৰিছোঁ, বাই।